নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক গাড়ীৰ মাইলেজ কেনেকৈ বঢ়াব পাৰি বা আপোনাৰ গাড়ীখন যদি চলি আছে তাতকৈ আৰু অধিক মাইলেজ দিয়াৰ কাৰণে কেইটামান টিপছ দি আছোঁ। তো ভালদৰে শুনিব আৰু শেষলৈ ভিডিঅ'টো চাব। প্ৰথমে আপুনি গাড়ী আপোনাৰ মেইনটেনেন্স ঠিকে ৰাখিব লাগিব। মেইনটেনেন্স মানে আপোনাৰ যেনে ধৰক মবিল টাইম মতে চেঞ্জ কৰিব লাগিব, এয়াৰ ক্লিনাৰ টাইম মতে চেঞ্জ কৰিব লাগিব, বা কিছুমানে চাফাও কৰিব পাৰে। তো আপোনাৰ আৰু ডিজেল ফিল্টাৰ বা আপোনাৰ পেট্ৰল গাড়ী যদি পেট্ৰল ফিল্টাৰ যিবিলাক আছে এইবিলাক টাইম টু টাইম যদি আপুনি চেঞ্জ কৰে, মেইনটেনেন্সটো ঠিকে ৰাখে বা ছাৰ্ভিচিং টাইম টু টাইম কৰে, তেতিয়াহ'লে আপোনাৰ গাড়ীখন আগতকৈ অধিক অলপ মানে মাইলেজ দিয়াৰ চান্সেছ আছে। তো দ্বিতীয়তে আপোনাৰ গাড়ীখনৰ টায়াৰ যিবিলাক আছে টায়াৰৰ কণ্ডিশ্যন কেনেকুৱা, তো সেইটো আপুনি ধ্যান ৰাখিব। টায়াৰৰ আপোনাৰ একে সমানে হোৱা থাকিব লাগিব। গাড়ীখন তাৰমানে পিছৰ 4 চকা হওক 6 চকা হওক, এটা মানে যিটো কোম্পানীত এটা লিখাই থাকে, RCত লিখাই থাকে কেতিয়াবা, তো আপুনি তাৰ মতে হাৱাটো অলপ মিলাই মানে সপ্তাহে চেক কৰিব, তেতিয়া আপোনাৰ মাইলেজটো অধিক পাব আৰু আগতকৈ। তৃতীয়তে আপুনি ধ্যান ৰাখিব গিয়াৰ শ্বিফটিং মানে আপোনাৰ যিটো গিয়াৰ চেঞ্জ কৰা মানে পদ্ধতি আছে, এইটো আগত চাই অলপ মানে বেলেগ ধৰণত কৰক। অলপ মানে কেনেকুৱা, আপোনাৰ জদাই মদাই গিয়াৰ চেঞ্জ কৰিলে মাইলেজ কম দিয়ে। গাড়ীখন আপুনি চেষ্টা কৰিব আপোনাৰ গিয়াৰ চেঞ্জ কৰা কমকৈ চেঞ্জ কৰাৰ চেষ্টা কৰিব, যেনে অধিক স্পীডত গৈ ব্ৰেক মাৰিলে আৰু গিয়াৰ শ্বিফ্ট কমাই দি আকৌ স্পীড গ'লে আকৌ ব্ৰেক মাৰিলে, এনেকুৱা চিষ্টেমত চলালে আপোনাৰতো মাইলেজ কম দিবই। তো আপুনি চেষ্টা কৰিব আপুনি অলপ শ্ল' মোশ্যনত যাওক দৰকাৰ হয়, মানে জদাই মদাই চলাই কিনে আপোনাৰ ব্ৰেক হঠাৎ মাৰি দিলে এনেকুৱা চিষ্টেমত চলালে আপোনাৰ মাইলেজ কমেই দিব। তো মাইলেজ বেছি পাবৰ কাৰণে আপুনি এটা মিডিয়ামত লিমিটেডত চলাওক। আৰু পাৰিলে আপুনি যিবিলাক আপুনি গাড়ীখন যেতিয়া চলাই থাকে তাৰ আপোনাৰ আগত যিখন গাড়ী গৈ থাকে তাৰ পৰা অলপ ডিষ্টেঞ্চ মেইনটেইন কৰক। ডিষ্টেঞ্চ মেইনটেইন কৰিলে কি হ'ব, আপোনাৰ নিজৰ ইচ্ছামতে আপুনি গাড়ীখন চলাব পাৰিব। বেলেগৰ সি ব্ৰেক মাৰিলে আপুনিও ব্ৰেক মাৰিব লাগে, সেইটো কথা নহয়। আপুনি নিজৰ ইচ্ছামতে গাড়ীখন নিজৰ স্পীড লিমিটত থাকিব পাৰিব। আগৰ গাড়ীখনে যেনেকৈ চলাওক, ই ভালে চলাওক বা বেয়াও চলাওক, আপোনাৰ কোনো প্ৰব্লেম নাই। চতুৰ্থতে আপুনি গাড়ীখন প্ৰত্যেকটা গিয়াৰতে হাই RPMত মানে হাই ৰেচত নচলাব গাড়ীখন, কাৰণ হাই ৰেচত মানে প্লেনত চলাব কোনো দৰকাৰ নাই। কম ৰেচতো আপোনাৰ গাড়ীখনে বেছি প্ৰেছাৰ নপৰাকৈ আৰামছে গৈ থাকিব। তো চেষ্টা কৰক RPM 15ৰ তলত, মানে আপোনাৰ কি গাড়ী যদি আপোনাৰ যিকোনো গাড়ীতে আপুনি চাব RPMৰ মিটাৰত গ্ৰীণ কালাৰৰ এটা বা বেলেগ কালাৰ এটা ছিগনেল এটা দিয়া থাকে। তো তাৰ ওপৰত যাতে RPM নাযায়, বা RPM নাথাকিলেও কিছুমান নাথাকে, মই দেখিছোঁ RPM নাথাকিলেও আপোনাৰ গাড়ীখন এনেকুৱা এটা লিমিটত চলাব যাতে 3 নম্বৰ গিয়াৰত যাতে বেছি স্পীড ৰেচ বেছি নহয়, বা 4 নম্বৰ ৰেচ বেছি নহয়, 2 নম্বৰ ৰেচ বেছি নহয়। তো আপুনি টপ গিয়াৰ লগোৱাৰ চেষ্টা কৰক অতি সোনকালে। টপ গিয়াৰ লগাই আপুনি যাই থাকক, এটা মিডিয়ামত গৈ থাকিলে আপোনাৰ মাইলেজটো অধিক পাব। আপোনাৰ গাড়ীখন যাতে কেতিয়াও ৰিজাৰ্ভৰ তেল মানে অইল, যিটো ডিজেল হওক চাই পেট্ৰল গাড়ী হওক, আপোনাৰ গাড়ীখন যাতে তেলৰ কাৰণে ৰিজাৰ্ভত নপৰে। আপোনাৰ যিটো মিটাৰ আছে, মিটাৰৰ ৰিজাৰ্ভত পৰিলে কি হয়, তেল অলপ গাড়ী বেছি খায়। তো ৰিজাৰ্ভতকৈ ওপৰত ৰাখক, নতুবা আপুনি হাফ টেংকি ৰাখিলে আৰু বেছি ভাল। তো আপুনি মন কৰিবচোন, আপোনাৰ যদি বাইক আছে বা কোনোবাৰ আপোনাৰ লগৰ কোনো বাইক আছে, বাইকবিলাকত এটা ছিষ্টেম আছে ৰিজাৰ্ভ। যেতিয়া আপুনি আপোনাৰ তেলটো একেবাৰে কম থাকে, ৰিজাৰ্ভত লাগি থাকে, তেতিয়া ৰিজাৰ্ভত আপুনি দিব লাগে, তেতিয়া গাড়ীখন মানে চলাব পাৰি। যেতিয়া আপোনাৰ তেল বেছি থাকে তেতিয়া অনত চলায়। তো সেই কথাটো আপুনিতো বুজিয়ে পায় যে তেল কম বেছি খায়, ক'ত কেনেকৈ কি হয়। বাইকখনৰ কথা জানে, কিন্তু 4 চকীয়া 6 চকীয়াটো ঠিক তেনেদৰে তেল ৰিজাৰ্ভত পৰিলে অলপ বেছি খায়। পঞ্চমতে আপুনি গাড়ীখন যেতিয়া পাহাৰত যাব তেতিয়া আপোনাৰ মাইলেজৰ চিন্তা কৰিলে লাভ নাই, কাৰণ পাহাৰত আপুনি গাড়ীখন বেটাৰ চলাব লগা হ'লে RPM অলপ বেছি যাব লাগিব। কাৰণ RPM বেছিত নগ'লে আপোনাৰ বহুত প্ৰব্লেম হ'ব পাৰে। আপোনাৰ গাড়ীখন পাহাৰত মানে আৰু ডাউন গিয়াৰত আহিব লগাত পাৰে, তেতিয়া তেল বেছি খায়। আপুনি পাহাৰত বেছি RPMত অলপ চলাওক, কথা নাই। পাহাৰত চলাবৰ কাৰণে এইখিনি RPM বেছি লাগিব, কাৰণ তাতে ওখ আছে। ডাউনত আপুনি এৰি দিয়ক, মানে এক্সেলটাৰ দিব দৰকাৰ নাই। তো পাহাৰৰ কাৰণে মই এটা বেলেগ ভিডিঅ' বনাম আপোনালোকক, চাই মানে ভালকৈ দিবৰ কাৰণে চেষ্টা কৰিম।